হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ বুলি এটি মিঠাই ৰেচিপি লৈ আনিছোঁ আৰু এইটো খুব কম সামগ্ৰীৰে বনোৱা হৈছে। এয়া চাওকচোন, ঠাণ্ডা হোৱাৰ পিছত কিমান ধুনীয়া টান হৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। এতিয়া মই লৈছোঁ এবাটি ঘি, প্ৰয়োজন অনুসৰি লৈছোঁ মই, আৰু এই বাতিটোৰ জোখাৰে মই দুবাটি বেচন লৈ ল'ম। বেচনখিনি ভালদৰে আপোনালোকে চালি ল'ব, তেতিয়া লাড্ডুটো খুব মিহি আৰু ধুনীয়া হয় দেখিবলৈ। জুই কমাই লৈ এইখিনি মই একেৰাহে লাৰি যাম যাতে দোৱাই নাযায়। এতিয়া মই দি দিছোঁ এচামুচ ঘি, আৰু ঘি মাজে মাজে এচামুচ দিব লাগে, তেতিয়া লাড্ডুখিনি খুব মিহি হয়। তো এই টেকনিকত কৰিলে আপোনালোকে লাড্ডুটো খুব ধুনীয়া হ'ব। আপোনালোকেও মন কৰিব যে জুই কমাই লৈ একেৰাহে লাৰি থাকিব, কাৰণ যদি জুই বেছি হয় তেতিয়া বেচনখিনি সিজি নাযাব আৰু তিতা তিতা এটা ভাৱ আহিব, তো ঘনাই লাৰি যাব। এয়া চাওক, অকণমান অকণমান বেচনৰ পৰা ঘি ৰিলিজ হ'ব ধৰিছে। তাৰ মাজতে মই দি দিলোঁ অকণমান বাদাম। এইটো আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, নিদিলেও কথা নাই। এয়া চাওক, ঘি ৰিলিজ কৰিছে, অকণমান টেপটেপীয়া ভাৱটো আহিছে। আৰু এইদৰেই দেখিলে আপোনালোকে গম পাব যে লাড্ডু বনাবৰ বাবে ৰেডি হৈছে। এইখিনি মই অকণমান নুমাই ল'ম আৰু অলপ ঠাণ্ডা হ'বলৈ দিম। এতিয়া দি দিছোঁ পাউডাৰ চেনি। এইখিনি আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰত মিহি কৰি লৈ পেলাইও কৰিব পাৰে। সেয়া মই চেনিখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই হাতত ঘি সানি লৈছোঁ আৰু প্লেটতো অকণমান লগাই দিছোঁ। এতিয়া মই এটা এটাকৈ লাড্ডু বান্ধি যাম, আপোনালোকে চাবচোন। চাওকচোন কিমান মিহি হৈছে। আৰু এইদৰে অকণমান যদিও টেপটেপীয়া হৈ থাকে, অকণমান ঠাণ্ডা হোৱাৰ লগে লগেই লাড্ডুটো কিন্তু খুব টান হৈ যায় আৰু খাবলৈ খুবেই টেষ্টি হয়। এয়া মই সজাবৰ বাবে এটি এটি বাদাম ওপৰত দি দিছোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল মোৰ বেচনৰ লাড্ডু। দেখিবলৈ যদিও আপোনালোকে অকণমান টেপটেপীয়া দেখিছে, এইটো ঠাণ্ডা হ'লে খুব টান হয়। আপোনালোকক মই এবাৰ দেখাই দিওঁ। এয়া দেখিছে নহয়, আৰু এয়া চাওকচোন ঠাণ্ডা হোৱাৰ পিছত কিমান ধুনীয়া টান হৈছে। থেংক ইউ ফৰ ৱাটছিং।